নমস্কাৰ বন্ধুসকল, কি চলি আছে অসমৰ চৰকাৰী হাই স্কুলবোৰত? ক্লাছৰুমৰ ভিতৰতে চলে হিয়া দিয়া নিয়া। বন্ধুসকল, ঘটনাটো সংঘটিত হৈছে হুজাইৰ উদালি তিনিআলিৰ মৌলানা আব্দুল নট খান হাই স্কুলত। ক্লাছৰুমৰ ভিতৰত চলে যৌনতা। যদি কোনো ছাত্ৰীয়ে যৌনতাৰ বিষয়ে বেলেগৰ আগত প্ৰকাশ কৰে তেন্তে দিয়ে মৃত্যুৰ ভাবুকি। বন্ধুসকল, আহকচোন চাওঁ এই ছাত্ৰীগৰাকীয়ে কি ক'লে। আছিবিলাকে ধমকি দিয়ে বোলে কি ফটো এৰি দিব, কি ভিডিঅ' কৰি পেলাই এৰি দিব, ভাবকি দিয়ে ফটো বেগ উলিয়াই দিব, পিছত গাড়ী দি মাৰি দিব আৰু কিবা কিবা কাম চলি থাকে। স্কুল চলি থাকোঁতে যেতিয়া ছাৰবিলাক ক্লাছত নাথাকে তেতিয়াই চলে। ছাৰক মই কৈছিলোঁ, আমাৰ হেড ছাৰক কৈছিলোঁ, তেতিয়া আমাৰ হেড ছাৰে এইটো মানে ইমান হেৰি লোৱা নাই। বন্ধুসকল, এই ঘটনাটোৰ বিষয়ে আপোনালোকে কি ক'ব খুজিব কমেণ্ট কৰিব। ধন্যবাদ।